হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আছাম টেক ষ্টাৰ। তো আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম চৰকাৰী লেট্ৰিন আপুনি কেনেকৈ এপ্লাই কৰিব, ক'ত যাব লাগে, এই বিষয়ে মই আলোচনা কৰিম। তো গতিকে ভিডিঅ'খন ধৈৰ্য সহকাৰে গোটেইখিনি চাই ল'ব। আপুনি ক্ৰমবাৰত যায় ডেস্কটপত মাৰি তাৰপিছত ইয়াতে চাৰ্চ কৰিব। ইয়াতে www মই ডাইৰেক্ট লিংকটো মই তাতে দি আছোঁ আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তাতে মই পেষ্ট কৰি দিলোঁ লিংকটো swachhbharat.gov. মই আই এম ফিলিং লাকি ইয়াতে ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে আপুনি এই স্ক্ৰল ডাউন অলপ কৰি তাৰপিছত ইয়াতে চাই আছে CHC ক্লিক নকৰি আপুনি প্ৰথমত ৰেজিষ্টাৰ কৰি ল'ব। এই যে মই দেখাই দি আছোঁ এই চিটটোৰ তলত যে আছে ইয়াতে CHC লগ ইন উইথ CHC ডিজিটেল সেৱা। আপোনাৰ লগত যোনটো ঘৰৰ ওচৰত CHC চেণ্টাৰ তাতে যাই আপুনি এপ্লাই কৰিব পাৰিব। নহ'লে আপুনি ইয়াত অনলাইনতে আপুনি ক্ৰিয়েট একাউণ্ট এটা খুলিব লাগিব। ইয়াতে আপুনি মই দেখাই দি আছোঁ আপুনি ক্ৰিয়েট কৰি ল'ব এই একাউণ্টটো। চ' মই ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে নাম চাম এড কৰি দিলোঁ। নাম চাম এড হোৱাৰ পিছত মই গোটেইখিনি মই প্ৰথমত লিখি লৈ আছোঁ, তাৰপিছত আপোনালোক দেখুৱাই দি আছোঁ। হয়, মই নাম চাম চব এড কৰি দিছোঁ। দিয়াৰ লগে লগে মই ইয়াতে ৰেজিষ্টাৰ কৰি দিলোঁ। ৰেজিষ্টাৰ কৰাৰ পিছতে এটা ID পালোঁ। এই IDটো আকৌ ইয়াতে লগ ইন কৰিব লাগিব। মোৰ SMS-টো আহি গ'ল নেকি IDটো। হয়, SMS আহিছে, চাই আছে এটা ID আৰু পাছৱৰ্ডটো আপোনাৰ ইমেইল আৰু SMS-টো আহি যাব। আকৌ এইটো ফৰগেটত যাই মাৰিব লাগিব। ফৰগেটৰ পিছত চাই আছে ইমেইলত আমাৰ IDখন আহি গৈছে। ID আৰু ইয়াতে চাই আছে AEHC আহিছে। এইখনেই হ'ল আমাৰ পাছৱৰ্ড। তো মই IDটো তাতে বহুৱাই দিম। এতিয়া মই কপি কৰি লৈ আছোঁ। ইয়াতে চাই আছে মই IDখিনি বহুৱাই দিলোঁ। ID পাছৱৰ্ড আৰু কাপচাখিনি দিলোঁ। দিয়াৰ পিছত এতিয়া লগ ইনত মই ক্লিক কৰিম। লগ ইন ক্লিক হোৱাৰ পিছত ইয়াতে মই ছেভ কৰি দিলোঁ। ইয়াতে আকৌ চাই আছে কাৰেণ্ট পাছৱৰ্ড, যি পাছৱৰ্ডটো মোৰ ইমেইলত আহিছে এই পাছৱৰ্ডখিনি মই দি দিলোঁ। দিয়াৰ পিছত আকৌ নিউ পাছৱৰ্ড, তাতে যে চাই আছে নিউ পাছৱৰ্ড, এই নিউ পাছৱৰ্ডটো বহুৱাই দিলোঁ। কনফাৰ্ম মানে আকৌ দিলোঁ পাছৱৰ্ডটো। কনফাৰ্ম দি ইয়াতে কাপচাখিনি লিখি চেঞ্জ কৰি দিলোঁ। তলত যে চেঞ্জ অপশ্যন আছে তাতে ক্লিক কৰি দিলোঁ। চেঞ্জত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া মোৰ ফৰ্মখন আহি গ'ল। কাৰ নামত আপুনি এপ্লাই কৰিব, ইয়াতে চাই আছে বৰপেটা হৰবুক ৱাৰ্ড নম্বৰ। এইটো কেৱল টাউন লোকসকলৰ কাৰণে, এইটো কোনো ভিলেজসকলৰ বাবে কিন্তু নহয়। অনলি টাউনত যিসকলে বসবাস কৰে সেই লোকসকলৰ বাবেহে এই অনলাইনত এপ্লাই কৰিব পাৰিব আৰু 12,000 টকা আপোনাৰ একাউণ্টত সোমাই যাব। তো মই ফৰ্মটো ফিল আপ কৰি লৈ আছোঁ। এতিয়া আধাৰ কাৰ্ডখন আপোনাৰ আধাৰ নম্বৰ নিদিলে আপোনাৰ আধাৰ কাৰ্ডখন আপলোড কৰি দিব লাগিব। ইয়াতে একাউণ্ট নম্বৰখন ইয়াতে বহাই দিলোঁ। একাউণ্ট নম্বৰ দিলোঁ, মোৰ কনফাৰ্ম দি দিলোঁ একাউণ্ট নম্বৰ। আকৌ ইয়াতে কনফাৰ্ম দি দিলোঁ একাউণ্ট নম্বৰখন। ইয়াতে চাই আছে পাছবুক। তো পাছবুকৰ স্কেন কৰি নাইবা কেমেৰাত ক্লিক কৰি মই পাছবুকখন মই আপলোড কৰি দিম। আপুনি পাছবুকখন এনেকৈ আপলোড কৰি দিব। ফাইল